हेलो फ्रेंड्स, आज मैं आपनालोকক देखुवाइছোঁ এইবোৰ ধনিয়া হয়। ধনিয়া খেতি আপোনালোকে কেনেকৈ কৰে চাওক। লাইন লাইনকৈ এনেকৈ বব, লাইন লাইনকৈ, আৰু এনেকৈ বলে কি হয়, এইবোৰ ঘাঁহবোৰ মানে খুচৰিবলৈ ভাল হয়। আৰু এইবোৰ অকল ধনিয়া হয়, ইমান ধুনীয়া হৈছে ধনিয়া। আপোনালোকে চাওক, এইবোৰ চব ধনিয়া হয়, চাই ভাল লাগে। আৰু ধনিয়াবোৰ পাছত আপোনালোকে এনেকৈ তলৰ পৰা কাটি দিব। এনেকৈ ই আকৌ এবাৰ হ'ব, এবাৰ নহয় দুবাৰ নহয়, আপুনি তিনিবাৰ এনেকৈ কাটি কাটি খাব। হৈ থাকিব বাৰে বাৰে এনেকৈ। ধনিয়াবোৰ কেনেকুৱা হৈছে মোৰ ধনিয়াবোৰ জনাবচোন এবাৰ দেই, ভাল হৈছেনে নাই হোৱা। এনেকৈ লাইন লাইনকৈ ৰুব আপোনালোকে, যিমান লাইন লাইনকৈ ৰুব। আৰু বিলকুল এটাও ঘাঁহ নাই এইবোৰত। ঘাঁহবোৰ মানে কি উঘালিবলৈ ভাল হয়। যদি এইবোৰ ঘাঁহ এইটো উঘালি দিলে, এনেকৈ উঘালি দিব ঘাঁহবোৰ, এনেকৈ উঘালি দিব। ভাল হৈছেনে বাৰু মোৰ ধনিয়াবোৰ? ধনিয়া খেতি কৰিছোঁ, এই চাবলৈ ভাল লাগে। এইবোৰ কিমান ধুনীয়া হৈছে আপোনালোকৰ চাওক। ইধৰ দেখাইছোঁ, চাওক বাৰু ধনিয়াবোৰ লাইন লাইনকৈ ৰুইছোঁ। আপোনালোকৰ ৰুব এনেকৈ ধনিয়া, এনেকৈ ধনিয়া ৰুলে ভাল হয়। আজিলৈ বৰ বেছি মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ। ধনিয়াবোৰ বৰ ভাল হৈছে, সেইবাবে মই এটা এনেই ভিডিঅ' বনাই দেখুৱাইছোঁ। কাৰণ আপোনালোকেও ধনিয়া ৰুলে এনেকৈ ৰুব, এনেকৈ লাইন লাইনকৈ ৰুব। আৰু ধনিয়া বৰ ভাল হয়। ইয়াত কিয় ঘাঁহ নাথাকে আপোনালোকৰ এইবোৰ। আৰু যদি আপোনালোকে এনেকৈ, আমাৰ তাত বেছিভাগ এনেই ৰুই দিয়ে, ঘাঁহ উঘালিবলৈ কষ্ট হয়। এইবোৰ চাওক আপোনালোকে, এটা ঘাঁহ নাই, খালি ধনিয়া। এই ঘাঁহবোৰ যদিও হৈ যায়, কিনাই কেনে এনেকৈ উঠাই দিবলৈ ভাল হয়, এনেকৈ। আৰু পাছত আপোনালোকে যেতিয়া খাব, হয়তো ইয়াৰ পৰা পাত উঘালিব, পাতটো ছিঙিব, নহ'লে তলৰ গুৰিৰ পৰা কাটি দিব। ঠিক আছে, আজিলৈ থৈছোঁ।